এই 10 ফেব্ৰুৱাৰী দিনটো আমাৰ বিটিচিবাসীৰ কাৰণে এটা স্মৰণীয় দিন। এই স্মৰণীয় দিন হিচাপে আমি আজি 10 ফেব্ৰুৱাৰী 2025 চনৰ 10 ফেব্ৰুৱাৰীটো গোসাইগাঁও জিলা BPF ৰাজনৈতিক দলৰ সৌজন্যত আমি গোসাইগাঁও টাউনৰ উত্তৰ পাৰে থকা গান্ধী ময়দানত আমাৰ গোসাইগাঁও জিলা অন্তৰ্গত 5টা ব্লক কমিটি আৰু জিলা কমিটিৰ মহিলা যুৱ BPF ইউথ BSU আৰু বেঙ্গলী সেল, রাভা সেল, আদিবাসী সেল, মাইনরিটি সেল, গোর্খা সেল, BPF দলৰ এই সেলবিলাকৰ নেতৃবৃন্দ, আমাৰ জিলাৰ অন্তৰ্গত কেন্দ্ৰীয় কমিটিৰ নেতৃবৃন্দ, আমি একত্ৰিত হৈ আজিৰ এই পবিত্ৰ দিনটো গান্ধী ময়দানত আমি উদযাপন কৰিছো। ইয়াৰ তাৎপৰ্যটো হৈছে ৰাইজ, আজিৰ দিনতে বিশেষকৈ আমাৰ লোৱাৰ অসমত বড়োলেণ্ড দাবীৰ নেতৃত্বত বহুদিনীয়া যিটো আন্দোলন, ডেমক্ৰেটিক আন্দোলন, সশস্ত্ৰ আন্দোলন, এই আন্দোলনটো ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু সেই সময়ৰ সশস্ত্ৰ সংগঠন বড়োলেণ্ড লিবাৰেশ্যন টাইগাৰ BLT নামৰ সংগঠনৰ মাজত আলোচনা বিলোচনা কৰাৰ পিছত দিল্লীত এটা চুক্তি স্বাক্ষৰিত হৈছিল। আর এই চুক্তিটো হল বড়োলেণ্ড চুক্তি। 2003 চনৰ আজিৰ দিনতে 10 ফেব্ৰুৱাৰীত BLT আৰু বড়ো জাতীয় সংগঠনৰ মাজত যিবিলাক নিৰবিচ্ছিন্ন আন্দোলন হৈ আছিল, এইটো পৰিসমাপ্তি ঘটাই বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্ট বা বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল নামেৰে ভাৰত সংবিধানৰ 6ষ্ঠ অনুসূচীত সূচীভুক্ত হৈ 40টা বিভাগ পৰিচালিত কৰাৰ কাৰণে ইয়াত এটা সীমা নিৰ্ধাৰণ কৰি, গাঁও নিৰ্ধাৰণ কৰি 4টা জিলা, 10টা বিধান পৰিষদ বা কাউন্সিলৰ সমষ্টি গঠন কৰা হৈছিল। আৰু ইয়াৰ দ্বাৰাই, এই চুক্তিৰ দ্বাৰাই আমাৰ যিহেতু এটা আমি প্ৰশাসনিক ক্ষমতা আমি পালো, সেপারেট স্টেট বা রাজ্য নহলেও আমি এটু
যিটো আমি ৰাজ্যৰ নিচিনা এটা ক্ষমতা আমি পালো, এইটো চলাবৰ কাৰণে ইয়াত প্ৰথমবাৰৰ বাবে আমি এই বিটিচি পোৱাৰ পিছত BPF বড়োলেণ্ড পিপুল ফ্ৰণ্ট ৰাজনৈতিক দলৰ ভূমিষ্ঠ হল। কাৰণ এইটো ৰাজনীতিৰ দ্বাৰাহে পৰিচালিত হ'ব, ডেমক্ৰেচিৰ ৰাজনীতিৰ দ্বাৰাহে এইটো পৰিচালিত হয় দেশ আৰু ৰাজ্যবিলাক। সেইকাৰণে ইয়াত আগামা মহিলাৰ নেতৃত্বত BPF দল ৰাজনৈতিক দল এটা ভূমিষ্ঠ হয়। বিগত সময়বোৰত আজিৰ এই ঠাকুৰজীৱনৰ দিনটো আমি বিটিচি সরকারিভাবে আৰু দলৰ মজিয়াত দলীয়ভাৱে আমি বৰ্তমান যেটো আমাৰ সরকারত নাই, তথাপিও আমি এইটো যেটো বিটিচি চুক্তিৰ হোৱাৰ পৰিপ্ৰেক্ষিততে আমাৰ BPF দল ৰাজনৈতিক দল ভূমিষ্ঠ হৈছে। আমি এই 10 ফেব্ৰুৱাৰী যেটো বড়োলেণ্ড একট ডে এইটো আমি পাহৰিব নোৱাৰো। আমি যিমান দিন BPF ৰাজনৈতিক দল থাকিব, ইমান দিন আমি আজি এই পবিত্ৰ দিন 10 ফেব্ৰুৱাৰীটো বড়োলেণ্ড একট ডে হিচাপে পালন কৰি যাম। আৰু এই মুহূৰ্ততে আমি ক'ব লাগিব, এই বিটিচি সৃষ্টি হোৱা খালি বড়োসকলৰ BLT, বড়োসকলৰ ছাত্ৰ সন্থা বা বড়োসকলৰ জাতীয় সংগঠনৰ অৰিহণা নাই। এই চুক্তিত অসমৰ বিভিন্ন ৰাজনৈতিক দল সেই সময়ত আমাৰ প্ৰথম অৱস্থাত আমি যেতিয়া নেগোচিয়েশ্যন আৰম্ভ কৰো, তেতিয়া অসমত অসম গণ পৰিষদৰ প্ৰফুল্ল কুমাৰ মহন্ত তেখেতৰ সরকার আছিল। তেখেতৰ সরকাৰৰ সময়তে BLTৰ লগত প্ৰথম আলোচনা বিলোচনা আৰম্ভ হৈ পিছত ইহঁতে সরকারত আহিব নোৱাৰি আকৌ আমাৰ কংগ্ৰেছৰ তৰুণ গগৈ ডাঙৰীয়াৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত দিল্লীত আকৌ সেই সময়ত আমাৰ প্ৰধানমন্ত্ৰী ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ী, সেই সময়ৰ ডেপুটি প্ৰাইম মিনিষ্টাৰ কাম হোম মিনিষ্টাৰ আমাৰ ভাৰত ৰত্ন বৰ্তমানো জীবিত LK আদৱানী, আমাৰ মানৱ সম্পদ মন্ত্ৰী ডক্টৰ মুৰাৰী মনোহৰ যোশী, দিল্লীৰ ডাঙৰ ডাঙৰ নেতাসকলে BLTৰ লগত আলোচনা কৰি যেটো চুক্তি, এই চুক্তিত অসমৰ বিশেষকৈ অসমৰ অসম গণ পৰিষদ, আমাৰ CPIML বা বহুত যেটো ৰাজনৈতিক দল, এই ৰাজনৈতিক দলবিলাকে কোনো বাধা বিঘ্নি নোহোৱাকৈ এফচেট যেটো আৰ্মখা, মই জানাত যেটো আৰ্মখা এটা সহযোগ কৰা নাছিল, কিন্তু বাকীবিলাক অসমৰ যিমান ৰাজনৈতিক সৰু সুৰা দল আছে সব ইয়াত সন্মতি প্ৰদান কৰা হৈছিল। বাকী আমাৰ জাতীয় সংগঠন, ইয়াত আমাৰ মাইনৰিটি, অল আসাম মাইনৰিটি, সাপোজ RMC, রিলিজিয়াস মাইনরিটি, আমসু, আখড়াসু, আরসু, আকসু, যেমনি নেপালি স্টুডেন্ট ইউনিয়ন, গুর্খা স্টুডেন্ট ইউনিয়ন, বেঙ্গলি স্টুডেন্ট ইউনিয়ন, বিভিন্ন জাতি উপজাতিৰ যেটো বাকি ধৰ্মীয় সংগঠনবিলাকৰ যেটো কিবা বড়োলেণ্ডৰ এই চুক্তি হ'ব লাগে বুলি আমাক
এনঅসি নন অবজেকশন সার্টিফিকেট তার মানে বিরোধিতা নকৰাকৈ ইহঁতে দিল্লীত লিখিতভাৱে হওক ভাৰ্বেলি হওক ইহঁতে আমাক এই চুক্তিটো হ'ব লাগে বুলি প্ৰত্যেক জনগোষ্ঠীয়ে মুছলিম জনগোষ্ঠীয়ে হওক বেংগলী জনগোষ্ঠীয়ে হওক ৰাভা জনগোষ্ঠীয়ে হওক ৰাজবংশী জনগোষ্ঠীয়ে হওক ইয়াৰ যিমান বাসিন্দা ইয়াত সহমত আমাক দিছিল এইকাৰণে এইটো আমি খালি বড়োসকলৰ কিবা নহয় ইয়াত আমি যেনেকৈ আমি উন্নতি হৈছো বিভিন্ন জাতি জনগোষ্ঠীক লৈ আমি বিটিসিক বিগত হাগ্ৰাবাৰ মহিলাৰ নেতৃত্বত আমি আমাৰ যিটো শূন্যৰ পৰা জিৰোৰ পৰা আমি হিৰো হ'বলৈ গৈ আছিল এতিয়াও গৈ আছে হয় না নহয় যিবিলাক আমাৰ উন্নয়ন হোৱা নাছিল ডেভেলপমেন্ট হোৱা নাছিল আৰু এইটো সাংবিধানিক হৈ হ'ল কেতিয়াও এইটো আৰু বিটিসি বুলি এতিয়া হেৰাই নাযায় তাৰ মানে এইটো সংবিধানত সন্নিৱিষ্ট হ'ল এই বিটিসিটো সংবিধানত থাকা হ'ল বৰ্তমান বিটিআৰটো সংবিধানত নাই এই কথাটো নিশ্চয় সংবিধান প্ৰদত্ত আমাৰ কিছুমান জানা মানুহ আছে নিশ্চয় অলপ পিছতে তেখেতে মই আহ্বান কৰিলো বিটিআৰ আৰু বিটিসি তাৎপৰ্যৰ ডিফাৰেন্সটো কোৱাৰ কাৰণে মই আলহী আমন্ত্ৰণ কৰিলো ছুটিকে এতিয়া বুজাই দিব কিন্তু আজিৰ দিনত আমাৰ যিটো দলীয় পতাকা বিপিএফ দলৰ এইটো পতাকাই আমি আলোচনা বিলৈছো এইটো ভাৰত ৰাষ্ট্ৰৰ গেৰুৱা বগা সেউজীয়া যিটো ধামিনিতে কৰা হয় ভাৰতৰ জাতীয় পতাকা হয় না নহয় আমি ইয়াত শান্তি আমি ঠেক স্বীকাৰ কৰো আমাৰ প্ৰগতি লাগে আমি ঠেক স্বীকাৰ কৰো আৰু আমাৰ নাঙল আমি এই অঞ্চলৰ কিবাবিলাক আমাৰ নাঙলটো মানুহ কৃষকৰ অস্ত্ৰ এতিয়াহে ট্ৰেক্টৰ কিবা কিবি মেইন হ'ল কৃষকৰ অস্ত্ৰটো হ'ল নাঙলৰ দ্বাৰাহে আমি খেতি কৰিছো আমাৰ ইয়াত বেছিভাগে চাকৰিয়াল নাই আমি কৃষিজীৱী অঞ্চল কৃষি বিপ্লৱ আমি আনিব লাগিব নাঙল চিম্বলটো আমি বিপিএফ দলে এইটো আঁকোৱালি লৈছে আৰু নিৰ্বাচনবিলাকত আমি এইবিলাকৰ প্ৰতিদ্বন্দ্বিতাৰ কাৰণে এই শক্তিটো লৈ নিৰ্বাচন আয়োগৰ দ্বাৰা আমি আমাৰ দলটো স্বীকৃতিপ্ৰাপ্ত হৈছে এইকাৰণে আজিৰ দিনত সকলো ব্লক কমিটিৰ নেতৃবৃন্দ আমাৰ সমূহ জিলা কমিটি কেন্দ্ৰীয় কমিটি বিপিএফ দলৰ নেতৃবৰ্গ আৰু মহিলা বিএছইউ সকলোৱে একত্ৰিত হৈ আজি সৰুকৈ হলেও আমি বাইক ৰেলী ব্লক লেভেলৰ পৰা কৰি ইয়াত সমবেত হৈ আপোনালোকে আজি খন্তেকীয়া প্ৰগ্ৰাম হলেও সকলো মণ্ডিত কৰাৰ কাৰণে মই জিলা কমিটিৰ সভাপতি হৈ আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰি মোৰ বক্তব্য ইয়াতে সামৰিছো ধন্যবাদ জয় বিপিএফ জয় বিপিএফ ধন্যবাদ থাকিল তেখেতলৈ